নমস্কাৰ টাইমেটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। তাৰ মাজতে পুলৱামা আক্ৰমণৰ মূল হুতা মাসুদ আজহাৰ, যিটো সন্ত্ৰাসবাদীয়ে পুলৱামাৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে, মাসুদ আজহাৰক লৈ এতিয়া দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কিয়নো পাকিস্তানী সন্ত্ৰাসবাদী মাসুদ আজহাৰক কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে মাসুদ আজহাৰ জি বুলি সম্বোধন কৰিছিল। और राहुल गांधी मंतव्यक লৈ देशजुरी सृष्टि होइसे व्यापक प्रतिक्रिया। आपको याद होगा जब इनकी पिछली सरकार थी तो एयरक्राफ्ट में मसूद अजहर जी के साथ बैठकर राहुल गांधी এখন সভাত এইদৰে বিজেপি চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিবলৈ গৈ পূৰ্বৰ যি সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত মাসুদ আজহাৰক এৰি দিয়া হৈছিল, এই কথা সমালোচনা কৰিবলৈ গৈ সন্ত্ৰাসবাদীটোক মাসুদ আজহাৰ জি বুলি সম্বোধন কৰিছিল। ইয়াক লৈ বিজেপিৰ তৰফৰ পৰা দাবী কৰা হৈছে যে কংগ্ৰেছৰ অধ্যক্ষগৰাকী এটা সন্ত্ৰাসবাদীক, যিটো সন্ত্ৰাসবাদীৰ নিৰ্দেশতেই প্ৰায় ৪৫ গৰাকীকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰা হৈছিল, শ্বহীদ হৈছিল। এই সন্ত্ৰাসবাদীটোক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইমান সন্মান দিয়াৰ কাৰণ কি? আৰু এইদৰে সন্মান প্ৰদৰ্শন কৰাৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সমগ্ৰ দেশবাসীৰ ওচৰতে ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ৰবিশংকৰ প্ৰসাদ আৰু স্মৃতি ইৰাণীয়ে এই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ৰাহুল গান্ধীক সমালোচনা কৰিছে। মাসুদ আজহর जी कहा है किसको? जो एक दुनिया का बड़ा आतंकवादी है। किसको? जिसने सैकड़ों हिंदुस्तानियों की आतंकवाद में हत्या करवाई है। आज वो लोग जिनके परिजन आतंकी हमले में मारे गए पूछना चाहते हैं राहुल गांधी से, इतना सम्मान क्यों एक आतंकवादी के लिए? আমি আপোনালোকক ৰবিশংকৰ প্ৰসাদ আৰু স্মৃতি ইৰাণীৰ মন্তব্য শুনোৱালো, কিন্তু ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ এতিয়াও ৰাজনীতি উত্তপ্ত হৈ আছে। কংগ্ৰেছে সমগ্ৰ বিষয়টোক লৈ পৰৱৰ্তী সময়ত কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ কিদৰে নিজকে ডিফেণ্ড কৰিব, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু ৰাহুল গান্ধীৰ এই মন্তব্যই লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ পাৰ্টিক পুনৰবাৰ বিপদত পেলাইছে। मसूद अजहर याद होगा? अब ये 56 इंच वाले छाती वाले, आपको याद होगा जब इनकी पिछली सरकार थी तो एयरक्राफ्ट में मसूद अजहर जी के साथ बैठकर, जो आज नेशनल सिक्योरिटी एडवाइजर हैं अजीत डोभाल, मसूद अजहर को जाकर कांदाहार में हवाले करके आ गए थे।